खुलुमबाय नोंथांमोनखौ बयखौबो नायगिरि लोगो नोंथांमोन आंनि बे इउएन इउट्यूब चेनेलाव नमस्कार সকলোকে স্বাগতম জনাইছো পোনপ্ৰথমতে মোৰ ইউটিউব চেনেলত আজি নতুন এটা ভিডিঅ' লৈ আদৰণীয় খাকলাৰী ডাঙৰীয়া কি কৈছে শুনি যোৱা ট্ৰাইবেল নহওঁতে দাদাগিৰিটো ষ্টাৰ্ট হৈছে অসমীয়া মূল সুঁতিৰ যিবিলাক জনগোষ্ঠী তেওঁলোকৰ সৈতে ট্ৰাইবেলে কেনেকৈ সহবাস কৰিব কেনেকৈ একেলগে বাস কৰিব প্লাছ গ্ৰুপটো এছটি হোৱাৰ লগে লগে এই সৰু ক্ষুদ্ৰ জনজাতিবিলাক যে নৌৱেৰ হৈ যাব ক্ৰমান্বয়ে তেওঁলোকৰ পলিটিকেল ৰিপ্ৰেজেণ্টেশ্যন টোটেলি নাইকিয়া হৈ যাব এটা ৱাৰ্ড মেম্বাৰ পৰ্যন্ত জিকিবলৈ সক্ষম নহ'ব পঞ্চায়তত আজিৰ তাৰিখত আহোমৰ দৰে এডভান্স কমিউনিটি এটাই কেলৈ এছটি বিচাৰিব লাগে কিয় বিচাৰিব লাগে তিনিজনকৈ মুখ্যমন্ত্ৰী যাৰ তেওঁলোকে প্ৰতিষ্ঠা কৰিলে অসমত প্ৰত্যেক মিনিষ্ট্ৰীত 4-5জনকৈ মন্ত্ৰী থাকে কেবিনেট মন্ত্ৰী এমএলএটো দেধাৰ IAS IPS IRS IFS APSCত মেক্সিমামটো আহোমৰ OBC হিচাপে আহোমসকলেই ৰিপ্ৰেজেণ্ট কৰে গতিকে ক্ষুদ্ৰ জনগোষ্ঠীবিলাকৰ ভৱিষ্যতৰ কথাওতো তেওঁলোকে চিন্তা কৰক গুণীজ্ঞানী মানুহ তেওঁলোকৰে আছে ইণ্টেলেকচুৱেল তেওঁলোকৰে আছে আহোম কোচ ৰাজবংশী আৰু চুতীয়াৰ ক্ষেত্ৰত ছ'চিঅ' ইকনমিক ছাৰ্ভে কৰিব লাগিব ষ্টেট বেৰিয়াৰ উঠাই অসমৰ ট্ৰাইবেলকো আকৌ দিল্লীত এছটি মৰ্যাদা দিব লাগিব ঝাৰখণ্ডত বিহাৰত উৰিষ্যাত বা উত্তৰ প্ৰদেশত অসমৰ বড়ো কাৰ্বি মিচিং তিৱা ৰাভাসকলকো তাত ট্ৰাইবেলৰ মৰ্যাদা দিব লাগিব এডভান্স আৰু পপুলাৰ গ্ৰুপক এছটিত ৰিকগনিশ্যন দিলে চেডুল ট্ৰাইব হিচাপে ৰিকগনাইজ কৰিলে এক্সিষ্টিং ট্ৰাইবেলৰ কিমান ক্ষতি হ'ব সেইটো বৰ্ণনা কৰিব নোৱাৰি জনবহুল আৰু আগবঢ়া জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰুদ্ধে গুৱাহাটীত চিচিটোৱাৰ গণসমাৱেশ যি ধৰণৰ বক্তব্য ৰাখিছে এইটো অগণতান্ত্ৰিক আৰু অসংবিধানিক কথা বুলি আমি বিবেচনা কৰিছো তেখেতলোকে কৈছে আহোম ডেভেলপ যে আমি কৈছো যে আহোমে যেতিয়া অসমত যেতিয়া মনাৰ্কি গভৰ্ণমেণ্ট আছে কিন্তু সেই সময়ত আমাৰ নীতি আদৰ্শ কি আছিল আমাৰ নীতি আদৰ্শ আছিল সাম্যবাদ আৰু সমাজবাদ সাম্যবাদ আৰু সমাজবাদৰ অৰ্থটো যদি আদিত্য খাকলাৰী ডাঙৰীয়াই বুজি পায় তেতিয়াহ'লে তেখেতে এই ধৰণৰ কথাকাণ্ডৰ মাজেৰে আহোম জনগোষ্ঠীৰ সমালোচনাৰ টাৰ্গেট কৰি নললে হয় ছ'চিঅ' ইকনমিক ছাৰ্ভেটো কম্পেৰিজন বিটুইন আহোম এণ্ড বড়ো এইটো হোৱাটো আমি বিচাৰো আমি কৈছো যে হিষ্টৰিকেল ষ্টেটাছ কাৰেণ্ট ৰিকগনিশ্যন ইকনমিক ডেভেলপমেণ্ট ইনকম এমপ্লয়মেণ্ট এণ্ড ইকনমিক এক্টিভিটিজ এইকেইটাৰ ওপৰত কম্প্ৰিহেনশ্যনটো হ'ব লাগে বড়ো এণ্ড আহোম আৰু সম্পূৰ্ণ চাইণ্টিফিকেলি আৰু ষ্টেটিষ্টিকেলি এই কামটো হ'ব লাগে বুলি আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰীজনক বিনম্ৰতাৰে অনুৰোধ জনাইছো যি আহোমে 600 বছৰ ৰাজত্ব কৰিলে এতিয়া অসমত যদি চাবলৈ যায় যে অসমত সবচে বিদেশত যদি কোনোবা চাকৰি কৰি বেপাৰ কৰি আছে সেইটো হ'ল আহোম আজি অসমৰ বাহিৰত IAS IPS সবচে বেছি আছে যদি অফিচাৰ আছে যদি ডক্টৰ ইঞ্জিনিয়াৰ সেইটো হ'ল আহোম গতিকে সেই আহোম জনগোষ্ঠীটো আৰু যিসকলৰ ভাৰত স্বাধীনৰ আগত আৰু পিছত প্ৰত্যেকটো বিধানসভাত আজি তেখেতসকলৰ মন্ত্ৰী আছে মাজে মাজে CM আছে এই জনগোষ্ঠীটোক যদি আজি কোনোবা হাজঙৰ লগত কোনোবা যদি ক্ষুদ্ৰ জনগোষ্ঠীৰ লগত ৰাখিব বিচাৰে এই জনগোষ্ঠীবিলাকৰ অৱস্থা কি হৈ যাব আজি চাব লাগিব আজি যদি পুঠি মাছৰ লগত যদি ডাঙৰ বৰালি মাছবিলাকক সোমাই দিয়া হয় পুঠি মাছ জানো বাচি থাকিব 14টা ট্ৰাইবেল জনগোষ্ঠীৰ জনসংখ্যা হ'ল 38 লাখ কিন্তু অকল 6টা জনগোষ্ঠীৰ জনসংখ্যা হৈছে প্ৰায় 1.5 crore 1.5 কোটি গতিকে আজি পপুলেশ্যন দিয়ে কম্পিট কৰিব নোৱাৰে কোৱালিটি দিয়ে কম্পিট কৰিব নোৱাৰে কোনো দিশতে কম্পিট কৰিব নোৱাৰে আৰু সেইটো যদি কৰিব যায় এটা ঐতিহাসিক ভুল হ'ব মই বৰঞ্চ ইয়াত এইটোকে ক'ব বিচাৰিম যিহেতু জনজাতিকৰণটো নকৰিলে অসম আৰু জীয়াই নাথাকে বুলি ভাবিছে গতিকে একবাৰতে আহোমতকে পিছপৰা হ'ল কলিতাসকলক এছটি কৰক আৰু আহোমতকে পিছপৰা হ'ল নাথযোগীসকলক এছটি কৰক মিয়াসকলে এছটি বিচাৰি আছে মিয়াসকলক এছটি দিয়ক আৰু ইয়াৰ লগতে আজি গৰিয়া মৰিয়া তেখেতসকলেতো ইয়াৰে হয় ৰাজবংশী বড়োৰ পৰাই তেখেতসকলে ধৰ্মান্তৰ হৈ পেলাই আজি মানে ইয়াত মানে তেখেতসকলে গৰিয়া মৰিয়া দেশী হৈছে তেখেতসকলকে এছটি কৰক আৰু বাকী যিখিনি আছে যে আজি OBC গোৰ্খাসকলে এছটি বিচাৰিছে তেখেতসকলে এছটি কৰক আৰু বঙালীসকলৰো যিসকল প্ৰথমৰ পৰাই 71ৰ আগৰ পৰা আছে তেখেতসকলকে এছটি কৰক মুছলমানসকলকো এছটি কৰক গতিকে অসমখনক গোটাই এছটি কৰি দিয়ক তাতে বেছি লাভ আছে আৰু ইয়াত আৰু হিন্দু মুছলমান কাজিয়া হ'ব নালাগে গোটাই এছটি হৈ গ'ল সকলো কাকৰা শামুক খোৱা আৰম্ভ কৰি দিয়ক সকলো গাহৰি খোৱা আৰম্ভ কৰি দিয়ক এইটো গোটাই এছটি হৈ পেলাই একেলগে মিলি ভাগি থাকিলে হ'ল তাতে আৰু বেলেগ ৰাজনীতি ইয়াত একো মই দেখিবলৈ পোৱা নাই গতিকে আজি যিটো কৰিবলৈ গৈ আছে এইটো ইনজাষ্টিচ এইটো ঘোৰ ইনজাষ্টিচ আৰু এইটো আমি সদায় ফাইট কৰি যাম আজি চোৱা আপোনালোকে ভাৰতৰ সংবিধানত ক'ত লিখা আছে ক্ষুদ্ৰ জনজাতিক খৰ্ব কৰি ক্ষুদ্ৰ জনজাতিক নিক্ষেপ কৰি ক্ষুদ্ৰ জনজাতিকেইটাক আপোনালোকে বঞ্চিত কৰি
কেনেকৈ ST কৰা পাৰা, কেনেকৈ ST বনাব পাৰিব ভাৰত চৰকাৰে, কেনেকৈ ST বনাব পাৰিব অসম চৰকাৰে। যদি আপোনালোকে ক'ব পাৰে আমি ST হ'লে ক্ষুদ্ৰ জনজাতিকেইটাই নিক্ষেপ নহয়, এহেঁতৰ ক্ষতিগ্ৰস্ত নহয়, আপোনালোকে ক'ব পাৰিব? আপোনালোকে কোনেও ক'ব নোৱাৰে। আপোনালোকে ST পালে বিশাল এটা জনজাতিয়ে যদি লক্ষ বিশাল জনজাতিয়ে যদি ST পালে ক্ষুদ্ৰ জনজাতিকেইটাই ক্ষতিগ্ৰস্ত নহ'বলৈ আপোনালোকে কোনেও ক'ব নোৱাৰে। যি অধিকাৰ পাই আছে সেইটোকে যদি আপোনালোকে অধিকাৰটো বঞ্চিত কৰিব বিচাৰে, কেলে মাত নামাতো, কেলে কথা নকওঁ, ক'বই লাগিব। আমাৰ এক্সিষ্টিঙৰ কথা আছে, আমাৰ ভৱিষ্যৰ কথা আছে, আপোনালোকে কওক। তহঁতৰ ট্ৰাইবেল ব্লেণ্ড ব্লক নালাগে আমাক বুলি কওক। যিটো নেকি এতিয়া বৰ্তমানৰ ট্ৰাইবেলৰ যি ট্ৰাইবেল ব্লেণ্ড ব্লক, এইবোৰ আমাৰ 1 ইঞ্চিও মাটি নালাগে বুলি কচোন। BTCত যিমান মাটি বাৰী আছে, জল জংঘল আছে, সেইটো আমাক নালাগে বুলি কচোন। চবে ট্ৰাইবেল হ'লে চবেই মিলি গ'ল, তোৰ মাটি মই কিনিম, মই মাটি তোৰ কিনিম, আৰু আমি পিছ পৰি থকা জনজাতি হয়। আপোনালোকে আগুৱাই যোৱা উচ্চতম শ্ৰেণীৰ মানুহ হয়, আপোনালোকে জনজাতি হয়। আৰ্থিকভাৱে পলিটিকেলভাৱে আপোনালোকে আগুৱাই যোৱা এটা জনজাতি হয়। ক্ষুদ্ৰ জনজাতিক যদি আপোনালোকে বঞ্চিত কৰিব বিচাৰে, কথা নকওঁ, কিয় মাত নামাতোঁ? আজি ডাঙৰ টাই অসম জনজাতিৰ লিডাৰকেইটা আপোনালোকে ভাবি চাওক। আজি আদিও খাকলাৰী ডাঙৰীয়াক আপোনালোকে কথা কৈ আছে, কোন হয়, কি হয়? ভাৰতৰ সাংবিধানিক অধিকাৰ আমাৰ বোলে কৈ আছে। ভাৰতৰ সংবিধানত ক'ত লিখা আছে ক্ষুদ্ৰ জনজাতিকেইটাক নিক্ষেপ কৰি তেখেতসকলক বঞ্চিত কৰি আপোনালোকে ট্ৰাইবেল ল'ম বুলি, ট্ৰাইবেল দিবই লাগিব বুলি ক'ত লিখা আছে? কোনটো সাংবিধানত লিখা আছে ক্ষুদ্ৰ জনজাতিক নিক্ষেপ কৰি তেখেতসকলৰ পাই থকা অধিকাৰটো সৰ্ব কৰি তেখেতসকলক বঞ্চিত কৰা কোনটো আইনত আছে, কোনটো সাংবিধানত লিখা আছে? কোৱাচোন আপোনালোকে। আৰু কুৱেশ্যন মাৰ্ক দিছে আপোনালোকক, এনচাৰ দিয়ক। এইটো ক্ষুদ্ৰ জনজাতিৰ 1 ইঞ্চিও ক্ষতি নহ'ব বুলি, 1 ইঞ্চিও এহেঁতৰ আৰক্ষণটো আমি কাঢ়ি নল'ম বুলি আপোনালোকে ক'ব নোৱাৰিব, ইয়াৰ উত্তৰ দিব নোৱাৰিব আপোনালোকৰ। ইয়াৰ যদি কাৰোবাৰ হিম্মত আছে, যদি কাৰোবাৰ দম আছে, ইয়াৰ উত্তৰ দিব। ক্ষুদ্ৰ জনজাতিকেইটাৰ ৰক্ষণাবেক্ষণৰ কথা, ক্ষুদ্ৰ জনজাতিৰ কথাবোৰ ভাবি চাওক। তেখেতসকলৰ আৰক্ষণ সুৰক্ষা কবচ আপোনালোকে চুৰ মাৰ নকৰিব। তেখেতসকলৰ পাই থকা সাংবিধানিক অধিকাৰ আপোনালোকে বঞ্চিত নকৰিব বুলি আপোনালোকে ক'ব পাৰিব? আজিৰ দিনত কেতিয়াও নোৱাৰে। আপোনালোকে তেখেতসকলক অধস্ত দবাই তলত ৰাখি আপোনালোকে সাম্ৰাজ্য চলাব বিচাৰি আছে। আজি ভাৰতখন স্বাধীন হৈ 76 ইয়াৰ্ছ হৈ গ'ল। 76 ইয়াৰ্ছ হোৱাৰ পিছতো আপোনালোকে বেলেগ জাতিয়ে আগুৱাই যোৱাৰ দিশত আছে। আপোনালোকে অজস্ৰ পিছত আহি এইটো ক্ষুদ্ৰ জনজাতিকেইটাক নিক্ষেপ কৰা পৰিকল্পনা নহয় কি? আপোনালোকক কি বুলি ভাবোঁ? 12% ট্ৰাইবেল, 12% ট্ৰাইবেল, আপোনালোকৰ পপুলেশ্যন 60-70 লাখ। টাই অসম জনজাতিৰ দাদা ভাইসকলৰ 60 to 70 লাখ, আৰু চাহ জনজাতিৰ 70 to 80 তেখেতসকলৰ পপুলেশ্যন, আৰু ৰাজবংশী দাদা ভাইসকলৰ তেখেতসকলৰ 70, 60, 80 লগে হয় তেখেতসকলৰ পপুলেশ্যন। তো ভাবিছা, যদি 40 লাখৰ কম পপুলেশ্যনে যদি তেখেতসকলৰ পপুলেশ্যন, তেখেতসকলৰ কোনে আগত যাব? কাৰ পপুলেশ্যনটো বেছি?
গভৰ্ণমেণ্টৰ পৰা যি আৰক্ষণ আছে এইটো কাঢ়ি নল'ব বুলি কোনে ক'ব পাৰিব? এহেঁতৰ খৰ্ব নহ'ব বুলি কোনে ক'ব পাৰিব? সেইটো এটা বিধ্বংস চক্ৰ বুলি ক'ব পাৰোঁ আমি। ক্ষুদ্ৰ জনজাতিক এটা বিধ্বংস কৰি ক্ষুদ্ৰ জনজাতিক নিক্ষেপ কৰা পৰিকল্পনা বুলি ক'ব পাৰিব। ক্ষুদ্ৰ জনজাতিৰ পাই থকা সাংবিধানিক অধিকাৰটো আপোনালোকে বঞ্চিত কৰিব বুলি আপোনালোকে কৰি আছে ষড়যন্ত্ৰ। এইবোৰ কি বুলি ভাবোঁ? আমি কাৰো বিৰুদ্ধে নহয়, না আমি টাই আহোম দাদা ভাইসকলৰ বিৰুদ্ধে, না আমি চাহ জনজাতিৰ বিৰুদ্ধে, না আমি ৰাজবংশী ভাইসকলৰ বিৰুদ্ধে। আমি কাৰো বিৰুদ্ধে নহয়। আমি কথা কৈছোঁ আমাৰ সুৰক্ষা কৱচৰ কাৰণে, আমাৰ ৰক্ষণাবেক্ষণৰ কাৰণে, আমাক চোৱা চিতাৰ কাৰণে ভাৰত চৰকাৰে যি অধিকাৰ দিছে এই 14টা ট্ৰাইবক, 14টা জনজাতিক, সেইটো আমাক বচাই লাগে। আমাৰ ট্ৰাইবেল ব্লেণ্ড ব্লং লেটটো সুৰক্ষা লাগিব। আমাৰ ভাষা সংস্কৃতিৰ আমাক সুৰক্ষা লাগিব। সেইটো কাৰণে কথা কৈছোঁ, সেইটো কাৰণে মাত মাতিছোঁ। আপোনালোকে বিয়া পাই লাভ নাই। ক্ষুদ্ৰ জনজাতিয়ে যদি আপোনালোকক ক্ষমা নকৰিব, যদি ক্ষুদ্ৰ জনজাতিক আপোনালোকে বঞ্চিত কৰিব বিচাৰে, যদি বিশাল জনজাতিয়ে আমাৰ অধিকাৰটো খৰ্ব কৰিব বিচাৰে, বিশাল জনজাতিয়ে যদি আমাৰ সাংবিধানিক অধিকাৰ আমাক বঞ্চিত কৰিব বিচাৰে, কোনেও থাকিব নোৱাৰে আপোনাৰ লগত। আৰু থাকিও কোনো ফাইদা নহ'ব, অথচ আমাৰ ক্ষতি হ'ব, আমাৰ লোকচান হ'ব। আমাক খৰ্ব কৰা এনেকুৱা ষড়যন্ত্ৰ আমি কেতিয়াও একচেপ্ট কৰিব নোৱাৰোঁ। আপুনি ভাৰত চৰকাৰক কওক, আপোনালোকে অসম চৰকাৰক কওক, আপোনালোকে যে আপোনালোকে ভাবিব লাগিব ক্ষুদ্ৰ জনজাতিকেইটাৰ কাৰণে এহেঁতৰ মাটিৰ বাৰীৰ পৰা লৈ, ট্ৰাইবেল ব্লেণ্ড ব্লকৰ পৰা লৈ, এহেঁতৰ ভাষা সংস্কৃতিৰ পৰা লৈ, তেখেতসকলৰ গভৰ্ণমেণ্টৰ পৰা, ভাৰত চৰকাৰৰ পৰা যি সুৰক্ষা কৱচ পাইছে, সেইটোলৈকে আপোনালোকে ভাবি চিন্তি মিলি আপোনালোকে ট্ৰাইবেলটো খোজক। বৰ্তমানত যি ট্ৰাইবেল জনজাতি আছে, ইয়াৰ সুৰক্ষা কৱচটো আপোনালোকে সিদ্ধান্ত ঠিক কৰক। তাৰপিছত আপোনালোকে ST হ'বৰ কাৰণে মাত মাতিব, চৰকাৰক ক'ব, ভাৰত চৰকাৰক ডিমাণ্ড ৰাখিব যি বৰ্তমানৰ যি ট্ৰাইবেল জনজাতি আছে, এহেঁতক বিশেষকৈ আলাদা ছেপাৰেট থাকিব দিয়ক। এহেঁতৰ সুৰক্ষা কৱচ আমি কেতিয়াও ভাঙিব নাযাওঁ বুলি আপোনালোকে সিদ্ধান্ত দিয়ক। ভাৰত চৰকাৰে চাব তাৰপিছত কাৰ যোগ্যতা আছে, কাৰ যোগ্যতা নাই ST পাবৰ কাৰণে আৰু ST হ'বলৈ কাৰণে। কিন্তু ভাৰতে আপোনালোকক চাই আছে। ক্ষুদ্ৰ জনজাতিৰ কাৰণে তেখেতসকলে ভাবিছে আপোনালোকে পলিটিক্স খেলি আছে। ইয়াতে আপোনালোকে পলিটিক্স খেলি আছে STক লৈ। পলিটিক্স নকৰিবা বন্ধু, পলিটিক্স নকৰিবা। অসমখন আজি টাই আহোম জনজাতিৰ দাদা ভাইসকলক কৈছোঁ, অসমখন কোনে ৰাজত্ব চলাই আছে? অসমখন কোনে চলাই আছে মই সুধিব বিচাৰোঁ। ইংৰাজৰ আগৰ সময়তো ৭৬ বছৰ আপোনালোকে অসমখন চলালি, ৰাজত্ব কৰিলি। তাৰপিছত ইংৰাজ যোৱাৰ পিছতো, ভাৰত স্বাধীন হোৱাৰ পিছতো আপোনালোকে 75 ইয়াৰ্ছলৈকে আপোনালোকে চলাই আছে। এতিয়াও অথস্থ চলাই আছে। অসমখন আপোনাৰ লগত হাততে আছে। ডাঙৰ ইণ্টেলেকচন আছে, ডাঙৰ লিখা পঢ়া আছে, ডাঙৰ বুদ্ধিজীৱী আছে। আপোনালোকে এইটো চলাই আছে অসমখন। যদি ক্ষুদ্ৰ জনজাতিৰ কাৰণে আপোনালোকে চিন্তা ধাৰণা নকৰিব, তেতিয়াহ'লে ক্ষুদ্ৰ জনজাতিক আপোনালোকে নিক্ষেপ কৰা পৰিকল্পনা নক'ব, কোনে কি ক'ব? কাৰোবাৰ যদি বিৰুদ্ধে কথা কৈছে আপুনি ভাবি চোৱাটো উচিত। সেইটো কাৰণে কৈছোঁ। আজি বিশেষ ভিডিঅ'টো ইয়ালৈ সামৰিছোঁ। তো ধন্যবাদ।